আপুনি আপেল খাই নিশ্চয় ভাল পায়। আমি প্ৰায়বোৰ খাই পোৱা আপেলৰ বৰণ ৰঙা। পিছে আপুনি ক'লা ৰঙৰ আপেল খাই পাইছেনে? আপুনি ক'লা ৰঙৰ আপেলৰ বিষয়ে জানেনে? আহক আজিৰ প্ৰতিবেদনত আমি ক'লা ৰঙৰ আপেলৰ বিষয়ে কিছু কথা জানো। যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আপেলৰ কিমান যে উপকাৰিতা আছে সেয়া কৈ শেষ কৰিব নোৱাৰি। ইংৰাজীত ঠিকে কয় An apple a day keeps the doctor away. আপেল বুলি ক'লেই বাৰু আপোনাৰ মনলৈ কি আহে? হিমাচলৰ আপেলবোৰ বালিয়া আৰু কাশ্মীৰী আপেলবোৰ ৰখাল। আকৌ যে কিবা চোলা কাপোৰ পিন্ধাই থোৱা বৰ দামী বিদেশৰ পৰা আমদানি কৰি অনা আপেলবোৰ ওলাই পৰিছেনে মনত? কিন্তু ৰং সেই দুটাৰো এটাই হয়, তেজ ৰঙা নহ'লে সেউজীয়া। কিন্তু আপুনি শুনি বিৰাট আচৰিত হ'ব যে এক প্ৰকাৰ আপেল আছে যিবোৰ কিচকিচীয়া ক'লা ৰঙৰ হয়। ঠিকে শুনিছে, কিচকিচীয়া ক'লা ৰঙৰ আপেল। না সোৱাদত তিতা নহয়। আপুনি সদায় দেখি থকা তেজ ৰঙা আৰু সেউজীয়া ৰঙৰ আপেলতকৈ বহু গুণে মিঠা, ৰসাল আৰু স্বাস্থ্যৰ পক্ষে ভীষণ উপকাৰী এই ক'লা ৰঙৰ আপেলবোৰ। এই ক'লা বৰণৰ আপেলবিধৰ নামটো হ'ল ব্লেক ডায়মণ্ড আপেল। ক'লা আপেল সাধাৰণতে তিব্বতৰ উচ্চ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই আপেলবোৰ আচলতে চীন দেশৰ সোৱাদযুক্ত ৰঙা ৰঙৰ হুৱানিউ প্ৰজাতিৰ আপেলৰ এক ঠেঙুলি। ক'লা আপেলৰ উৎপাদন নাইংছি প্ৰদেশৰ সমুদ্ৰ পৃষ্ঠৰ পৰা ৩,১০০ ফুট উচ্চ পাহাৰীয়া ঠাইত বেছিকৈ হয়। এই ঠাইত দিনৰ ভাগত সূৰ্যৰ পোহৰ পোনে পোনে পৰাৰ বাবে যথেষ্ট গৰম হয় আৰু ৰাতি ইমানেই ঠাণ্ডা হয় যে 0 ডিগ্ৰীৰ তললৈ তাপমান নামে। উচ্চ পাহাৰীয়া অঞ্চলৰ সঘন সলনি হোৱা জলবায়ুৰ বাবে এই আপেলবোৰৰ ৰং ক'লা হয়। দিনৰ প্ৰখৰ ৰ'দৰ বাবে সূৰ্যৰ অতি বেঙুনী ৰশ্মিৰ ক্ৰিয়াত এই আপেলবোৰৰ ৰং গভীৰ ৰঙাৰ পৰা লাহে লাহে গাঢ় বেঙুনীয়া হৈ পৰে আৰু ইমানেই গাঢ় হয় যে ইয়াক ক'লা যেনে দেখা যায়। বাকলিটো ইমানেই মসৃণ যে ভাৰতৰ বজাৰত কিছুমান ফলৰ বেপাৰীয়ে মম ঘঁহি চিকচিকীয়া কৰি থোৱা আপেলৰ দৰে লাগে। কিন্তু এইবিধ আপেলৰ বাকলি প্ৰাকৃতিকভাৱে চিকচিকীয়া। ক'লা ৰঙৰ এইবিধ আপেলেই হ'ল আটাইতকৈ মিঠা, ৰসাল আৰু মচমচীয়া। ইয়াত যথেষ্ট পৰিমাণে প্ৰাকৃতিক গ্লুক'জ থাকে। বিশ্বজুৰি ব্লেক ডায়মণ্ড আপেলৰ প্ৰেমিকসকলৰ মাজত ক'লা ৰঙৰ এই আপেলবিধ স্কৰপিয়ন ফ্ৰুটছ বুলিও জনাজাত। ক'লা আপেলৰ গছবোৰৰ 30% গছেহে পুৰঠ হৈ ফল দিব পৰা হয়গৈ। এজোপা ক'লা ৰঙৰ আপেলৰ গছ ডাঙৰ হৈ ফল ধৰা হ'বলৈ কমেও 8 বছৰ সময় লাগে। শেহতীয়াকৈ ভূটানতো ক'লা ৰঙৰ আপেলৰ উৎপাদন কৰা আৰম্ভ কৰিছে বুলি শুনা গৈছে। এতিয়া প্ৰশ্ন হয় 1 কেজি ক'লা ৰঙৰ আপেলৰ দাম কিমান? আচলতে কথা হ'ল ক'লা ৰঙৰ আপেল কেজি হিচাপে বিক্ৰী নহয়, বিক্ৰী হয় 1-2টাকৈ হিচাপেৰেহে। এই সময়ত ভাৰতত এটা ক'লা ৰঙৰ আপেলৰ দাম কমপক্ষেও 500 টকা। নিউজ ডেস্ক ৰিপৰ্ট, কপিলী এনি।